টকা 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 হৈছে পৃথিৱীৰ একমাত্ৰ এনেকুৱা সম্পদ যিটো নেকি আপোনাৰ সমাজত আপোনাৰ সন্মান ওপৰত লৈ যায় হয় টকা নহলে আজি আপোনাৰ সমাজত সন্মান নাই টকা নহলে আজি আপোনাৰ নিজৰ ফ্যামিলিত আপোনাৰ সন্মান নাই টকা নহলে আপুনি আপোনাৰ কোনো আলহীৰ ঘৰত যায় সন্মান নাপাব যদি আপোনাৰ তাত টকা আছে যদি আপোনাৰ তাত সম্পদ আছে যদি আপোনাৰ তাত ভাল দামী গাড়ী আছে তেতিয়াহলে আপোনাৰ সন্মান আছে যদি আপোনাৰ তাত টকা নাই তেতিয়াহলে আপোনাৰ সন্মান নাই তো টকাই মানুহক প্ৰকৃত সুখ দিব পাৰে নেকি কিছুমান হয়তো মোক কমেন্ট কৰি ক'ব কিয় দিব নোৱাৰে টকাই তো মোক প্ৰকৃত সুখ দিব পাৰে টকা হলে ফ্যামিলিৰ সকলো অভাৱ পূৰণ কৰিব পাৰিম তেতিয়া ফ্যামিলিত কোনো ধৰণৰ হাই কাজিয়া নহব তো বলক আজি আমি টকাৰ ওপৰত ভিত্তি কৰি এটা গল্প শুনাও যেটো গল্পৰ জৰিয়তে আমি ক'ব পাৰিম যে টকাই আমাক প্ৰকৃত সুখ দিব পাৰে কিনা এজন জেন্টলম্যান সাগৰৰ পাৰত বহি বৰহিৰে মাছ মাৰি আছিল তেতিয়া এই জেন্টলম্যানৰ কাহিনী এজন বিজনেসম্যান হৈ আছিল যি ডাঙৰ এজন ব্যৱসায়ী আছিল সেই বিজনেসম্যান জনে সেই জেন্টলম্যানজনক কৈছিল আঙ্কেল আপুনি এটা দুটাকে মাছ মৰাতকে আপুনি জাল পাতি আপুনি বহু কেটা মাছ মাৰিব পাৰিব আপুনি বৰহিৰে গোটেই দিনত কেটা মাছ মাৰিব হাইষ্ট 5 পৰা 10টা কিন্তু আপুনি জাল পাতি মাছ মাৰিলে আপুনি বহু মাছ মাৰিব পাৰিব তেতিয়া জেন্টলম্যান জনে কৈছিল মই বহু কেটা মাছ মাৰি কি কৰিম তেতিয়া বিজনেসম্যানে কৈছিল আপুনি মাছ কেটা লৈ বজাৰত লৈ যাব বজাৰত লৈ বিক্ৰী কৰিব আপোনাৰ হাতত প্ৰচুৰ পইচা হৈ যাব সেই পইচা দি আপুনি আকৌ জাল কিনিব জাল কিনি আকৌ মাছ মাৰিব আকৌ বিক্ৰী কৰিব তেনেকৈ পইচা উপাৰ্জন কৰিব পাৰিব তেতিয়া সেই জেন্টলম্যানজনে কৈছিল মই আকৌ জাল কিনি আকৌ মাছ মাৰিলো আকৌ বিক্ৰী কৰিলে আকৌ পইচা পালো এতিয়া মই কি কৰিম তেতিয়া বিজনেসম্যানে কৈছিল তেতিয়া আপুনি এটা নৌকা কিনিব আপুনি মাছ মাৰাৰ কাৰণে কৰ্মচাৰী ৰাখি ল'ব এজন বিজনেসম্যানে যেনেকৈ বিজনেসটো গ্ৰোথ কৰিবলৈ আইডিয়া চিন্তা কৰে ঠিক একে ধৰণৰ চিন্তা সেই জেন্টলম্যানৰ মানুহজনৰ মূৰত সোমাই দিছিল তেতিয়া সেই মানুহজনে কৈছিল মই মাছ মাৰি বহু পইচা ইনকাম কৰি মানুহ ৰাখিলো নৌকা কিনিলো আকৌ বহু মাছ মাৰিলো মাছ মাৰি আকৌ বজাৰত লৈ বহু টকা ইনকাম কৰিলো এতিয়া মই কি কৰিম তেতিয়া বিজনেসম্যানজনে কৈছিল তেতিয়া আপুনি সেই বহু পইচা দি আপুনি 5 ষ্টাৰ হোটেল কিনিব বহুতো ভাল ভাল অট্টালিকা বিল্ডিং কিনিব আপুনি ভিআইপি জীৱন যাপন কৰিব তেতিয়া জেন্টলম্যানজনে কৈছিল হয় ধৰি লওক মই 5 ষ্টাৰ হোটেল কিনিলো মোৰ তাত মাৰ্সিডিজ গাড়ী থাকিল বহুত ডাঙৰ ডাঙৰ অট্টালিকা থাকিল মোৰ সম্পত্তিৰ অভাৱ নাই এতিয়া মই কি কৰিম বিজনেসম্যান জনে কৈছিল আপুনি তেতিয়া নিজৰ জীৱনটো সুখ শান্তিৰে মুকলি আকাশৰ তলত বহি কটাই দিব পাৰিব তেতিয়া সেই জেন্টলম্যানজন হাৰি কথা কৈছিল এই এক হাৰি কথায়ে সেই বিজনেসম্যানজনৰ দুনিয়াটো পৃথিৱীটো উলট কৰি দিছিল সেই কথাটো কি আছিল সেই কথাটো আছিল যে মই এতিয়া কি কৰি আছো মই এতিয়া সাগৰ পাৰত বহি মুকলি আকাশৰ তলত বহি শান্তিহে কৰি আছো তো এতিয়াও মোৰ জীৱনটো শান্তিপূৰ্ণ হৈ গৈছে তেনেহলে মই কিয় ইমান পৰিশ্ৰম কৰিব যাম মই কিয় ইমান কষ্ট কৰিব যাম আজি মোৰ তাত যিমান আছে হিমানে মই সন্তুষ্ট হে আপোনালোকক এইটো গল্পৰ জৰিয়তে এষাৰ কথা ক'ব খুজিছো আপোনাৰ তাত যিমান আছে হিমানে আপুনি সন্তুষ্ট অনুভৱ কৰক তেতিয়া আপোনাৰ জীৱনটো সুখ শান্তিময় কটাই দিব পাৰিব আপুনি যদি লোভত পৰি যায় তেতিয়াহলে আপোনাৰ ধ্বংস হ'ব একমাত্ৰ উপায় ধন্যবাদ